নমস্কাৰ, মই বৰ্ণালীয়ে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ঘৰতে খুব সহজে কৰিব পৰা এটা ছালৰ যতন। এতিয়া গৰম দিন যিহেতু আমি বিশেষকৈ মহিলাসকলে বৰ এলাহ লাগে ক্ৰীম চিম সানি থাকিবলৈ। বিশেষকৈ নল'লেতো নহ'ব নিজৰ ছালৰ যত্ন, নহয় জানো? সপ্তাহত এবাৰকৈ হ'লেও নিজৰ ছালৰ যত্ন আমি সকলোৱে ল'ব লাগে। ময়ো লওঁ। খুব সহজে ঘৰুৱা দুবিধমান সামগ্ৰীয়ে ব্যৱহাৰ কৰিব পৰা এটা ধুনীয়া ছালৰ স্কিন কেয়াৰ ব্লগ। আহকচোন বাৰু আমি চাওঁ নহ'লে কি ব্যৱহাৰ কৰোঁ। আপোনালোকে ভাল পালে লগাই চাব, নিশ্চয় সুফল পাব। বাৰু প্ৰথমতে আহক। মুখখন ধুনীয়াকৈ ফেচ ৱাছেৰে ধুই আহিলোঁ পৰিষ্কাৰ কৰি। এতিয়া ইয়াৰ পিছত মুখখন ধুনীয়াকৈ কোমল কাপোৰে মোহাৰি ল'ব। তাৰ পিছৰ কামটো হ'ল মই এতিয়া সকলোৱে ঘৰতে উপলব্ধ বস্তু কেঁচা গৰু গাখীৰ, এয়া চাওকচোন মই জোখ অনুপাতে লৈছোঁ, আৰু এয়া হ'ল কেঁচা পিঠাগুড়ি। এয়া ধুনীয়াকৈ আপোনালোকে এটা স্ক্ৰাব বনাই ল'ব। এয়া স্ক্ৰাব বনাই ল'ব ধুনীয়াকৈ মিশ্ৰণটো। এয়া আৰু অকণমান গাখীৰ অলপ কমিছে, ধুনীয়াকৈ গোটাও নহয় পনীয়াও নহয়, এটা ধুনীয়া গোটা মিশ্ৰণ প্ৰস্তুত কৰি ল'লোঁ। এতিয়া ইয়াত কিন্তু সকলো দুইটা বস্তু কেঁচা হ'ব লাগিব, কেঁচা গৰু গাখীৰ আৰু কেঁচা পিঠাগুড়ি। এতিয়া নিজৰ 3টা আঙুলিৰে আপোনাৰ মুখত স্ক্ৰাব কৰিব। এনেদৰে আপোনালোকে 15 মিনিট কৰিব লাগিব। আপোনালোকৰ চকুৰ এই অংশটো আপোনালোকে নলগাব। এনেদৰে 15 মিনিট স্ক্ৰাব কৰিব। দেখিছেনে? এনেকৈ লগাই ল'লোঁ। লগাই স্ক্ৰাব কৰি এনেদৰে 5 মিনিট আপোনালোকে ৰৈ থাকিব। এতিয়া 5-10 মিনিট হোৱাৰ পাছত মই আকৌ মুখখন পৰিষ্কাৰ পানীৰে ধুই আহি আকৌ ছেকেণ্ড ষ্টেপটো হ'ল কোমল কাপোৰে ধুই ল'ব। বিটৰ ৰস 2 চামুচৰ লগত বেচন 1 চামুচ, সকলোৱে ঘৰতে পোৱা যায়। এয়া অকণমান বিটৰ ৰস কমি গ'ল, আপোনালোকে আৰু অকণমান দি ল'ব। সকলোৱে ঘৰতে পোৱা যায়। ঘৰত পোৱা বস্তুৱে আমি এনেদৰে স্কিন কেয়াৰ কৰিব পাৰোঁ। তাৰ বাবে দোকানত গৈ দামী বস্তু নাপালেও হ'ব। এয়া গোটেই মুখখনতে অকল চকু এৰিয়াটো এৰি বাকী সকলোতে এনেদৰে লগাই 15 মিনিট ৰ'ব লাগিব। তাৰ পাছত মই মুখখন ধুই আহিলোঁ। ধুই আহি এইবাৰ মই এইটো লগাম। এইটো হ'ল হিমালয়া ফেচ চিট মাস্ক। এইটো মই কণ্ডিশ্যনাৰ, এইটো অপশ্যনেল হয়, আপোনালোকে লগাবও পাৰে নলগাবও পাৰে। মই লগাওঁ মাহত 2বাৰ। এইটো এবাৰ 2বাৰ ইউজ কৰিব পাৰে গ্ল'য়িং স্কিনৰ কাৰণে। এইটো আপোনালোকে ভাল পালে লগাই চাওক। এইটো চাওক, হ'ব দিয়ক। গোটেই মুখখনত এপ্লাই কৰোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। হৈ গ'ল। এতিয়া তাৰ ৰিজাল্ট আপোনালোকে চাই লওক। গতিকে ভাল পালে আপোনালোকে এবাৰ লগাই চাব। ঘৰতে পোৱা বস্তু কেনেকুৱা লাগিল মোক জনাব। কিবা যদি সহায় হৈছে কমেণ্টত ক'ব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।